অভিভাৱক আৰু লগতে ধৰ্মগুৰু আমাৰ মাজৰ পৰা মানে হেৰাই গ'ল। এইটো আমাৰ সকলোৰ কাৰণে এটা বেদনাদায়ক আৰু ডাঙৰ এটা ক্ষতি। মানৱ জীৱনত তেনেকুৱা ধৰণৰ পুৰুষ বা মানুহ পোৱাটো খুবেই টান, যিজন ব্যক্তিয়ে নিজৰ সৰ্বোচ্চ জীৱন আনৰ কাৰণে ত্যাগ কৰে। তাক যিদিনাৰ পৰা লগ পাইছোঁ তেওঁ সদায় আনৰে খবৰ লৈছে। যেতিয়াই আহোঁ খোৱা বোৱা খবৰ লৈ আৰু লগত থাকি পালে নিজৰ হাতেদি মানে খুৱাই নিদিলে তেওঁ সন্তুষ্ট নহয়। নিজে কি হৈছে কি হোৱা নাই তাৰ লগত এতিয়া অসুস্থতাৰ সময়তো খালি আনৰ খোৱা লোৱাটোৱে খবৰ লৈ থাকে। কোনোবা এটা আহিলে তাক পানী গিলাচ দিছে নাই, চাহ খুৱাইছে নে নাই, সেইটোৱে লাষ্ট মুহূৰ্তলৈকে তেওঁ সেইটোৱে কৈ গ'ল। গতিকে তেনেকুৱা ধৰণৰ আমাৰ যি ব্যক্তি, এই ব্যক্তি হেৰুৱাই যোৱাটো সমাজখনৰ কাৰণে যথেষ্ট মানে ক্ষতি হয়। বয়স হৈছে যথেষ্ট, তথাপিও তেওঁ থাকোঁতে এটা চবৰে মনোবল আছিল আৰু বহুতে আজি ভক্ত হিচাপে তেখেতৰ যি দিহা পৰামৰ্শ দিয়ে, তেখেতে যি পথ প্ৰদৰ্শন কৰি দিছে সেইটো লৈ জীৱন যাপন কৰি আহিছিলে। এটা সাহস আছিল তেখেত থাকোঁতে। তো এইখিনি মানুহখিনি চবে ভাগৰি পৰিছে আজি। তো এতিয়া ভৱিষ্যতত তেখেত নাথাকিলেও তেখেতৰ স্মৃতিত যাতে আমি আমাৰ মনোবলটো অলপ মানে ষ্ট্ৰং কৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে এই সত্ৰখনত আমি সদায় তেখেতৰ ইয়াত যিটো উপস্থিতি প্ৰেজেঞ্চ সেইটো অনুভৱ কৰাবৰ কাৰণে বাকী মানুহখিনিৰ দায়িত্ব আহি পৰিল যে এই সত্ৰখনে এটা কেন্দ্ৰবিন্দু, যিটোক নিৰ্ভৰ কৰি ফালে বহুতে এটা জীৱন দৰ্শন লৈ ফালে আজি জীয়াই আছে। গতিকে তেখেতো আমাৰ ওচৰত নাই আৰু নাপাম আমি কেতিয়াও, কিন্তু তেখেতে যিখিনি আমাক পথ প্ৰদৰ্শন কৰি গৈছে, জীৱনত আনক সেৱা কৰাৰ যিটো তেখেতে নিদৰ্শন দি গৈছে, সেইটো আমি কিমান জীৱনত পালন কৰি যাব পাৰোঁ সেইটোৱে এতিয়া বিষয় হ'ব। আমাৰ যিটো আটা আছে হৰিকৃষ্ণ মহন্ত, তেখেতৰ যিটো আজি স্বৰ্গবাসী হোৱাত আমাৰ গোটেই বিটিয়াৰ অঞ্চলত এটা অকল শোকৰ চাই নহয়, আমি চবে দুখ পাইছোঁ। কাৰণ অকল ডিমাকুছী অঞ্চলেই নহয়, আমাৰ মিডিল আছাম, লোৱাৰ আছাম বা এই অঞ্চলত আমাৰ সমাজখন একতাৰ এনাজৰীৰে বান্ধি সংস্কাৰ কৰি এটা সুস্থ সমাজ গঢ়িবলৈ প্ৰায় 100 বছৰ তেখেতে কাম কৰিছে সমাজৰ কাৰণে, আৰু এইটো আমাৰ কাৰণে ডাঙৰ এটা অপূৰণীয় ক্ষতি। চ' আমি সকলো তেখেতৰ লগত বহুত সময়ত পাৰা নাই যদিও বিভিন্ন মুহূৰ্তত জড়িত হৈ আছিলোঁ, আৰু তেখেতৰ যিটো গুণ জ্ঞান আদৰ্শ নীতি আৰু যিবিলাক বাণী, সেইবিলাক আমাক বহুতো সমাজখন সঠিক পথত লৈ যোৱাত অনুপ্ৰাণিত কৰিছিলে। তো সেইকাৰণে আজি মই বড়োলেণ্ড গভৰ্ণমেণ্টৰ হৈ তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছোঁ। আৰু তেখেতৰ যিটো নীতি আদৰ্শ সমাজক লৈ যিবিলাক কথা তেখেতে কৈছিলে, সেইটো অনাগত দিনত জীৱিত কৰি ৰখাৰ কাৰণে আমি আমাৰ কামবিলাক কৰি যাম। আৰু আজি বিশেষকৈ তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বড়োলেণ্ড গভৰ্ণমেণ্টে আমি হাফ ডে হলিডে ডিক্লেয়াৰ কৰিছোঁ। আৰু ওদালগুৰি জিলাক অফিচিয়েলি মানে আজিৰ দিনটোত মানে অফিচিয়েলি এটা ক্ল'জ বন্ধ ৰখাৰ কাৰণে আমি নিৰ্দেশ দিছোঁ। আমি তেখেতক যিটো শ্ৰদ্ধাঞ্জলি জনোৱা ধৰ্মীয়ভাৱে যিখিনি জনাব তেখেতসকলৰ আছে, কিন্তু আমি চৰকাৰীভাৱে বা আমাৰ বড়োলেণ্ড অঞ্চলৰ ৰাইজ হিচাপে আমাৰ শ্ৰদ্ধাঞ্জলি আমি তেখেতক জনাম আৰু সদায় জনাই যাম। আৰু অনাগত দিনত আমাৰ যিখিনি কৰণীয় তেখেতৰ নীতি আদৰ্শ জীয়াই ৰখাৰ কাৰণে সেইখিনি আমি কৰি যাম। তেখেতৰ স্মৃতি জীয়াই ৰাখিবলৈ কিবা ব্যৱস্থা গ্ৰহণ কৰিব নিবিচাৰে? হয়, সেইটোৰ কাৰণে আমি কাউন্সিলত আলোচনা কৰিম। কাৰণ চবে জ্ঞাত তেখেতে কি কি কাম কৰিছিলে। মই প্ৰায় এই বছৰত বহুতবাৰ
তেখেতৰ লগত আহিছোঁ, কথা পাতিছোঁ, বহুখিনি কথা তেখেতৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু সেইবিলাক কথা পাতি আমি কাউন্সিলে ঠিক কৰিম যে তেখেতৰ নামত আমাৰ বড়োলেণ্ড চৰকাৰখনে কি ভাল এটা কাম কৰিব পৰা যায়, সেইটো আমি অতি শীঘ্ৰে আলোচনা কৰি এইটো আপোনালোকক অৱগত কৰাম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে তেখেতৰ শিৱলীলা সম্বৰণ সন্দৰ্ভত জনোৱাৰ লগে লগে তেখেতে প্ৰকাশ কৰাৰ লগতে তেখেতে নিজেও এদিন আহিব। আজি যিহেতু গৃহ বিভাগৰ প্ৰশ্ন আছিলে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি আহিব পৰা নাই, কিন্তু তেখেতে সমগ্ৰ যিসকল তেওঁৰ গুণী জ্ঞানী আছিলে, তেখেতৰ সান্নিধ্য অহা ব্যক্তি আছে, সকলোলৈ অভিনন্দন জনাইছে আৰু ৰাজ্যিক মৰ্যাদাৰে তেখেতৰ উপকৃত সম্পন্ন কৰিবলৈ ইতিমধ্যে নিৰ্দেশ দিছে। স্যাৰ, শংকৰদেৱ বঁটাৰ বিষয়ে পৰৱৰ্তী সময়ত কিবা চিন্তা চৰ্চা কৰিব নেকি মনটো? আচলতে মই ভাবোঁ আমাৰ অসম চৰকাৰৰে এইটো সৌভাগ্য নহ'ল, কাৰণ এইটো এখেতৰ দৰে ব্যক্তি শংকৰদেৱ বঁটা দিয়াৰ কাৰণে হওক বা মাধৱদেৱ বঁটা দিয়াৰ কাৰণে হওক, আচলতে চৰকাৰৰ ভাগ্য লাগিব। মই ভাবোঁ যে আমাৰ সৌভাগ্য নহ'ল বুলি মই ভাবিছোঁ। জীৱিত কালত দিব পাৰিলে ভাল আছিলে। এতিয়া আগন্তুক বহুত চিন্তা চৰ্চা আমি কৰিলোঁ, কিন্তু আচলতে আমাৰ ভাগ্যই নহ'ল তেখেতক আমি বঁটা দিয়াৰ কাৰণে। অনাগত দিনত সত্ৰখনিৰ উন্নয়নৰ ক্ষেত্ৰত কেনেকুৱা পদক্ষেপ? স্বাভাৱিক এইটো অকল এইটো ক্ষেত্ৰ নহয়, আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সত্ৰ সংস্কৃতিৰ ক্ষেত্ৰত যি ব্যৱস্থা হাতত লৈছে, আমিতো উন্নত অকল এইখন সত্ৰ বুলি নহয়, গুৰুজনাই প্ৰতিষ্ঠা কৰা বা গুৰুজনাৰ অনুগামীসকলে প্ৰতিষ্ঠা কৰা সমূহ সত্ৰসমূহ সংৰক্ষণ আৰু সংবৰ্ধনৰ ক্ষেত্ৰত আমি ব্যৱস্থা হাতত ল'ম। আৰু যিবোৰ লেফ্ট আউট আছে ইতিমধ্যে, যিবোৰ সত্ৰ নামঘৰতো আমি এতিয়াও আৰ্থিক অনুদান দিব পৰা নাই, সেইবোৰো যাতে আমি আগন্তুক দিনত দিব পাৰিম। আৰু এই বিষয়ে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে স্পষ্টভাৱে জনাইছে। আৰু এইখন সত্ৰত এতিয়া গুৰুজনা আমাৰ তেখেতৰ হৰিকৃষ্ণ মহন্ত বাপ ডাঙৰৰ অনুপস্থিতি আমি সকলোৱে প্ৰত্যেকগৰাকী অনুগামীয়ে আমি নিজে তন মন ধন জন যি কৰিবলগীয়া সেইটো কৰিম। আৰু ময়ো ব্যক্তিগতভাৱে এই সত্ৰখনৰ লগত গোটেই জীৱনটো যেতিয়ালৈ মই মৃত্যুৰ আগমুহূৰ্তলৈ যাতে মই এই সত্ৰখনত যাতে সেৱা যাতে আগবঢ়াব পাৰোঁ, তাৰ কাৰণে ময়ো নিৰন্তৰভাৱে চেষ্টা চলাম। কৃষ্ণ যোৱাকালি ঢুকালে 93 ইয়াৰ্ছৰ ঢুকালে। যেন হওক সেই অঞ্চলত বনগাঁও বুলি অঞ্চলত আমাৰ আধাৰ বহুত অৱদান আছে। সকলো জাতি জনগোষ্ঠীক লৈ পেলাই যি কাম কৰিছে সকলোৱে ক'ব পাৰে। যেন হওক আধাৰে যিখিনি সমাজৰ কাম কৰি গ'লে সেইটো কৈ পেলাই আমি শেষ কৰিব নোৱাৰে। এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীক লৈ পেলাই সি কাম কৰি আহিছে। যেন হওক তাৰ আত্মাটো যাতে চিৰস্থায়ীভাৱে শান্তিপূৰ্ণভাৱে থাকিব পাৰে, তাৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত। সেইখিনি